আপোনালোকেও বাৰু ভাবিছে নেকি ঘৰৰ পৰাই এটা ধূপকাঠিৰ বিজনেছ ষ্টাৰ্ট কৰিম বুলি? তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাওক। আপোনালোকে দেখিছে আজি আমি অফিচত ধূপকাঠিৰ পেকেজিং কৰি আছোঁ আৰু এনেকৈ আপোনালোকে গোটেইবোৰ ৰ মেটেৰিয়েলছ লৈ গৈ আমাৰ পৰা ধূপকাঠিৰ ব্যৱসায়টো ঘৰতে আৰম্ভণি কৰিব পাৰিব। এতিয়া যদি কোনোবা এজন নতুন ভিউৱাৰ্ছে ধূপকাঠিৰ বিজনেছটো ষ্টাৰ্ট কৰোঁ বুলি ভাবে তেওঁ কেনেদৰে আগবাঢ়িব লাগিব? এতিয়া যদি নতুনকৈ ধূপকাঠি ব্যৱসায় আৰম্ভ কৰিব বিচাৰে কোনোবা নতুন ভিউৱাৰ্ছে, তেতিয়াহ'লে ইয়াৰ পৰা গোটেইখিনি ৰ মেটেৰিয়েলছ ল'ব পাৰিব। ধৰি লওক আপোনাৰ ৰ ষ্টিক হৈ গ'ল, পেকেট, ইনাৰ পেকেট, তাৰপিছত বক্স আৰু ডিপি অইল, গোটেইখিনি লৈ পেলাই ঘৰতে এইটো আপোনাৰ ডিপি অইলটো আৰু পাৰফিউমটো মিলাই পেকেজিং কৰিব পাৰে। তাতো এতিয়া যদি এজন ভিউৱাৰ্ছে এই কথাখিনি গম পাই তেওঁলোকৰ বিজনেছটো কৰিব মন যায়, তো তেতিয়াহ'লেতো তেওঁলোকক এটা ট্ৰেইনিঙৰ প্ৰয়োজন হ'ব। সেই ট্ৰেইনিংটো তেওঁলোকে কেনেধৰণে লাভ কৰিব? সেইটো আমাৰ ইয়াত আহিলেই হ'ল, আমাৰ অফিচত আহি পেলাই আমি এইখিনি গোটেইখিনি দেখাই দিম কেনেকৈ কৰোঁ, কাৰণ আমি যিহেতু কৰিয়ে থাকোঁ। তো আহিলে এতিয়া কাষ্টমাৰ আহিলেও এতিয়া দেখা পাই যাব কেনেকৈ কৰিব লাগে, আৰু আমি শিকাই দিম গোটেইখিনি বস্তু। অ'কে, তো এতিয়া যদি ট্ৰেইনিংটো আপোনালোকে লওঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীণত অহা ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব। কিন্তু এই ট্ৰেইনিংটো ফ্ৰী হ'ব নে ইয়াৰ কাৰণে কিবা পে'মেণ্ট কৰিব লাগিব কাষ্টমাৰে? যদি এতিয়া আমি কৰি থকা সময়ত যদি আহি পায় তেতিয়াহ'লে তাততো একো চাৰ্জেছ নালাগে। কিন্তু এইটো এনেকুৱা হৈ যায় যদি চাৰ্টিফিকেটৰ দৰকাৰ হয় তেখেতক, তেতিয়াহ'লে এইটো চাৰ্জেছ থাকে 1000 ৰুপিজ। অ'কে, মানে যদি আপোনালোকক অকল বস্তুখিনি জানিবৰ কাৰণে আপোনালোকক ট্ৰেইনিং লাগে তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ পইচা দিব নালাগে। কিন্তু যদি আপোনালোকক ট্ৰেইনিঙৰ বিনিময়ত আপোনালোকক এখন চাৰ্টিফিকেট লাগে তেতিয়াহ'লে আপোনালোকে অফিচত 1000 ৰুপিজ এটা পে' কৰিব লাগিব। আৰু সেই 1000 ৰুপিজত আপোনালোকে ট্ৰেইনিঙত দিয়া ধূপকাঠিৰ এটা বাণ্ডেল আৰু এখন চাৰ্টিফিকেট লাভ কৰিব। এতিয়া যদি তেওঁলোকে ট্ৰেইনিংটো ল'লে, তেওঁলোকে কথাখিনি বুজি পালে, তাৰপিছত যদি তেওঁলোকে বিজনেছটো ষ্টাৰ্ট কৰোঁ বুলি ভাবে তেতিয়াহ'লে তেওঁলোকক কিমানমান মিনিমাম মূলধন লাগিব গোটেই বিজনেছটো ষ্টাৰ্ট কৰিবৰ কাৰণে? চাওক, মিনিমাম মূলধন বুলিবলৈ সেইটো একচুৱেলি নিজৰ কাষ্টমাৰখিনি নিজৰ ব্যক্তিগত কথা হয়। এতিয়া আপোনাৰ যদি সঁচাকৈ ক'বলৈ গ'লে 15,000 মান টকাৰ ভিতৰত আপুনি আৰম্ভ কৰিব পাৰে থুলমূলকৈ। এনেকুৱা নহয় যে 15,000 টকা নহ'লে আৰম্ভ কৰিব নোৱাৰি নেকি। 15,000 টকা নহ'লেও আৰম্ভ কৰিব পাৰিব, কিন্তু সেই অনুপাতে আপোনাৰ লাভটো কম হ'ব। আৰু যিহেতু আপুনি এটা ব্যৱসায় আৰম্ভ কৰিব, তো যেতিয়া দেখা পাব যে ফাৰ্ষ্ট টাইম 15,000 ইনভেষ্ট কৰি পেলাই আপুনি লাভটো পাইছে, তেতিয়া আকৌ কামটো কৰিবলৈ মানে বেছি মন যায়। সেইটো এটা কথা, উৎসাহটো বেছিকৈ পায়। অ'কে, মানে বেচিকেলি কথাটো হ'ল এনেকুৱা যে 15,000 টকা যদি আপোনাৰ হাতত আছে তেতিয়াহ'লে আপুনি ব্যৱসায়টো সুন্দৰভাৱে আগুৱাই নিব পাৰিব। কিন্তু যদি আপোনাৰ হাতত 15,000 নাই, আপোনাৰ হাতত 10,000ও আছে, আপোনাৰ হাতত 5,000ও আছে, তেতিয়াহ'লেও কৰিব পাৰিব। খালি আপোনালোকৰ যিটো লাভ হ'ব সেইটো কম্পেৰেটিভলি কম হ'ব, কাৰণ আপোনাৰ কিছুমান ফিক্স কষ্ট থাকিব, যেনেকৈ অহা যোৱা, গাড়ী ভাড়াৰ খৰচা, বস্তুখিনি বনোৱাৰ খৰচা, বস্তুখিনি বনাই আপোনালোকে দোকানত দিবলৈ যোৱাৰ খৰচা। তো গতিকে সেইখিনি যিহেতু ফিক্স কষ্ট হয়, গতিকে কম ইনভেষ্টমেণ্টত কৰিলে আপোনালোকে সেই লাভালাভ যিটো হ'ব সেইটো অলপমান কমকৈ দেখা পোৱা যাব। এতিয়া বহুতে প্ৰথমবাৰ আহিলে ট্ৰেইনিং ল'লে, বস্তুখিনি লৈ গ'ল, কিন্তু তাৰপিছত যেতিয়া তেওঁলোকক আকৌ অৰ্ডাৰ দিব লগা হ'ব লখিমপুৰৰ পৰা, ধেমাজিৰ পৰা, তেওঁলোকতো আৰু সদায় আহি থাকিব নোৱাৰিব। তেতিয়া তেওঁলোকৰ কাৰণে আমি কি ব্যৱস্থা কৰিব পাৰিম? আমি তেনেকুৱা হ'লে আমি ট্ৰেন্সপৰ্টত পঠিয়াব পাৰোঁ। ট্ৰেন্সপৰ্ট নাইবা আপোনাৰ ছুপাৰত যদি চিনাকি থাকে, তো আমি গাড়ীৰ থ্ৰুদি এনেকৈ পঠাই দিলেই হ'ল, আপুনি তেওঁলোকে তাতেই ল'ব পাৰিব। আৰু তাৰ খৰচাবিলাক বহুত বেছি হ'ব নেকি? পাৰ বস্তা আপোনাৰ 100 টকা 200 টকা পৰে। একচুৱেলি কি হয়, আপোনাৰ বেলেগ একো লাভ নহয়, টাইমটো বাচে। এতিয়া কাষ্টমাৰ এজনে লখিমপুৰৰ পৰা ইয়ালৈকে যেতিয়া আহে, এতিয়া বাছৰ ভাড়াৰ পৰা ধৰি লৈ দিনত খোৱাৰ পৰা আৰম্ভ কৰি তেখেতৰ নাই বুলি ক'লেও 1200-1300 টকা এটা অহা যোৱাৰ দামত খৰচ যায়, প্লাছ টাইমটো যায়। কিন্তু আপুনি যদি ডাইৰেক্ট ফোন কৰি যদি অৰ্ডাৰটো দিয়ে, তেতিয়া আমি বস্তুখিনি পঠাই দিওঁ, তেতিয়াতো 1200 টকা খৰচ নহয়, 500 টকাতে আপোনাৰ গোটেইখিনি বস্তু হৈ যায়। অ'কে, আৰু এতিয়া আৰু এটা প্ৰশ্ন আমি দেখা পাওঁ যে বহুত কাষ্টমাৰে যিহেতু ঘৰ দূৰ হয়, তিনিচুকীয়া হ'ব পাৰে, শদিয়া হ'ব পাৰে, লখিমপুৰ, ধেমাজি হ'ব পাৰে, তো তেওঁলোক আহিবলৈ অসুবিধা হয়। তেওঁলোকৰ বহুতে সোধে অনলাইন প্ৰশিক্ষণৰ কিবা ব্যৱস্থা আছে নেকি? তো তেনেকুৱা কাষ্টমাৰসকলক আমি কেনেধৰণে ছাৰ্ভিচটো দিব পাৰিম? আমি ভিডিঅ' কলৰ জৰিয়তে গোটেইখিনি বস্তু দেখাই দিব পাৰোঁ যে কেনেকৈ বনাব লাগে, কি বনাব লাগে, আৰু প্লাছ আমাৰ লগত ভিডিঅ'ও আছে কেনেকৈ কৰিব লাগে। তো সেইটো হিচাপত আমি ভিডিঅ' পঠাই দিলে তেখেতে তাৰ পৰাই চাব পাৰিব, আৰু তাৰপিছত যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আমাক ফোন কৰিলে আমি সহযোগ কৰি দিওঁ। কিন্তু এটা কথা, যেতিয়া আপুনি বস্তু এটা নতুনকৈ শিকিব, তাৰে আগতে বস্তুখিনি লৈ যাব লাগে, মেটেৰিয়েলখিনি। কাৰণ এতিয়া আপোনাক যদি মই অকল ভিডিঅ' দি দিওঁ, আপোনাৰ লগত যদি মেটেৰিয়েলছখিনি সম্পূৰ্ণৰূপে নাই, তেতিয়াহ'লে আপুনি কি চাই পেলাই কৰিব, প্ৰেক্টিকেলটো কেনেকৈ কৰিব? তো মোৰ মতেদি প্ৰথমতে মেটেৰিয়েলখিনি লৈ লওক, তাৰপিছত আমি ভিডিঅ' দিম, আপুনি সেই ভিডিঅ' মতে চাই লওক। তাৰপিছত যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে আমাৰ ফালৰ পৰা সম্পূৰ্ণভাৱে সহযোগ কৰা হ'ব। অ'কে, তো আপুনি যদি ঘৰতে বহি ধূপকাঠিৰ মেটেৰিয়েলখিনি লওঁ বুলি ভাবিছিল তেতিয়াহ'লেও আপোনালোকে পাৰিব। আপোনালোকে অনলাইন অৰ্ডাৰ দিলে ট্ৰান্সপৰ্ট
নহ'লে বাছৰ থ্ৰুৱেদি আপোনালোকৰ ঘৰলৈকে বস্তুখিনি পঠোৱাৰ ব্যৱস্থা কৰা হ'ব কিন্তু ঘৰলৈকে বুলি ক'লে এইটো নহয় যে আপোনাক একে ঘৰত গৈ দি থৈ আহিব আপোনালোকে আপোনালোকৰ বাছ ষ্টেণ্ডৰ পৰা বা কোৰিয়াৰ অফিচৰ পৰা বস্তুখিনি কালেক্ট কৰিব লাগিব আৰু বস্তুখিনি যেতিয়া আপোনালোকে পাই যাব তাৰ পাছত আমাৰ অফিচৰ পৰা আপোনালোকক ট্ৰেইনিঙৰ কমপ্লিট গাইডেন্স গোটেইখিনি আপোনালোকক প্ৰভাইড কৰিব আৰু আপোনালোকে ঘৰৰ পৰাই এনেধৰণে ধূপকাঠিৰ এটা ব্যৱসায় আৰম্ভণি কৰিব পাৰিব যদি আপোনালোকৰ মনত আৰু কিছু প্ৰশ্ন আছে আমাক কমেণ্টত সুধিবলৈ নাপাহৰিব আৰু আমাৰ স্ক্ৰীনত অহা ফোন নম্বৰটোত আপোনালোকে যোগাযোগ কৰিলে ইয়াৰ সবিশেষ তথ্য আমাৰ অফিচৰ পৰা লাভ কৰিব আপোনালোকে দেখিছে আমাৰ অফিচত এনেধৰণে প্ৰেক্টিকেলি আমাৰ যিখিনি কাম হয় সেইখিনি আমি কৰি থকাও হয় কাৰণ কিছুমান এনেকুৱা অৰ্ডাৰ থাকে যিবোৰ অৰ্ডাৰ কাষ্টমাৰে দিয়ে তেওঁলোকে বনাব বিচৰা নাই তেওঁলোকৰ হাতত সময় নাই তো তেওঁলোকৰ কাৰণে আমি এইখিনি সহায় কৰি দিওঁ আৰু এটা প্লাছ পইণ্ট হয় কি যদি আপুনি ব্যৱসায়টো ষ্টাৰ্ট কৰিছে তেতিয়া যদি আপোনালোকৰ ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকৰ এৰিয়াৰ পৰা এনেকুৱা কিবা অৰ্ডাৰ আহিছে য'ত পেকেজিং কৰি তেওঁলোকক দিব লাগে তেতিয়াহ'লে সেই অৰ্ডাৰখিনি কিন্তু আমি অফিচৰ পৰা ডাইৰেক্টলি আপোনাকে দি দিম গতিকে এনেকুৱা ধৰণৰ গাইডেন্সো আপোনালোকে আমাৰ পৰা পাব হেল্পো আপুনি আমাৰ পৰা পাব গতিকে আপুনি পলম নকৰি ধূপকাঠিৰ বিজনেছটো যদি ষ্টাৰ্ট কৰোঁ বুলি ভাবিছিল তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত অহা ফোন নম্বৰত যোগাযোগ কৰিলে ইয়াৰ আৰু অধিক তথ্য লাভ কৰিব বুলি আশা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো আপোনাৰ সেইজন বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব যাৰ লগত আপুনি ধূপকাঠিৰ বিজনেছটো আৰম্ভণি কৰিম বুলি ভাবিছিল আজিলৈ ইমানেই ধন্যবাদ হৈ যাব